হেল্ল' বন্ধুসকল, আপোনালৈ নমস্কাৰ। ৱেলকাম টু মাই ইউটিউব চেনেল গৰমাই। তো অন্য এটা নতুন থাকিলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় শেষলৈ চাব। তো এতিয়া ৰাতিপুৱা উঠিলোঁ, বহুত দিনৰ মূৰত আহিলোঁ। আজি ওপৰৰ মেঘখিনি খুব এনেকুৱা ধৰণৰ হৈ আছে আকাশখন। তো বিশেষকৈ বিলিটোও ওলা নাই, পূৰা অলপ ঠাণ্ডাও নহয় গৰমো নহয়, হেন কৰি আছে বতৰটো। এইফালে চাব পাৰে ৰাতিপুৱাৰ আলু আৰু বুট ভাজি। তো বিশেষকৈ ইমান বেলেগ নাখাওঁ আৰু ৰাতিপুৱা বুলি, ৰাতিটো খোৱা গৈছে। যিহেতু এইমাত্ৰ উঠিলোঁ, তো মুখ হাত ধুই আহিলোঁ। তো মুখ হাত ধুই চাহ তাহ খাই আহিলোঁ। তো মুখখন চাই লওঁ বুলি ভাবিলোঁ, যিহেতু এনেকৈ আৰু বুঢ়ে যাই মুখখনকে চাই ল'লোঁ একবাৰ ৰাতিপুৱা। তেওঁ ভাল লাগে আইনাখনত মুখখন যেতিয়া চাওঁ ন এনেকৈ। যিহেতু মই পঢ়ি আছোঁ, এতিয়া ৰাতিপুৱা উঠি পেলাই টিকুমান 1 ঘণ্টামান পঢ়িলোঁ এনেকৈ এইখন টেবুলতে। পঢ়া হ'ল, যিহেতু পঢ়া হ'ল, এতিয়া মই কি বুলি কয় বিচনাৰ কাপোৰখিনি উঠি পেলাই জাপা নাই। বিচনাৰ কাপোৰখিনি এতিয়া জাপিলোঁ। তো আপোনালোকে চাই থাকক। যিহেতু মই নাজানো কাপোৰ জাপিবলৈ, এনে সৰু সুৰাকৈ জাপি থ'লোঁ আৰু। তো ছোৱালী নহয়তো, ছোৱালী হ'লে একদম ভালকৈ জানে। তো চাইকেলখন ওলাই ল'লোঁ। এতিয়া বুঢ়াকৈ ভাত খুৱাই মন্দিৰৰ ফালে ওলাই গ'লোঁ। তো মন্দিৰত আজি কাম আছে আমাৰ গোপাল মন্দিৰত। তো আজি প্ৰমোদ বড়ো ছাৰ অহাৰ কথা আছে। তো আহি আছে বোলে, আহি পাব আৰু। যিহেতু গাইজ প্ৰমোদ বড়ো আহিব এতিয়া এনেকৈ আৰু চবে আদৰি আনিব। মাননীয় বৰদেৱ আৰু উপস্থিত তেখেতসকলৰ আইডৰ পৰা আৰু সাংবাদিক বন্ধুসকল, আমাৰ অনুবাদী ৰাইজ আজি আচলতে যুৱকখনক আমি ছাৰক নাপায় অনুবাদী ৰাইজে খুবেই আনন্দিত। উদ্বোধন কৰা পালোঁ, গতিকে তাৰ বাবে মই ছাৰক ধন্যবাদ দি ভগৱানৰ ওচৰত আশীৰ্বাদ জনাই তেখেতক সম্বোধন দিব আমাৰ নিজে প্ৰেচিডেণ্ট নাৰিকল ধুনি দিবি
তো মানে গাইছ এতিয়া মানে প্ৰমোদ বড়ো ছাৰে গাড়ী উঠিলে তো অফিচাৰ মানুহ তো বেছি টাইম মানে থাকিব নোৱাৰে তো মানে এতিয়া গ'লে আৰু 15 মিনিটমান থাকিল এতিয়া মানে মিটিঙৰ পৰা ডাইৰেক্ট আহিলোঁ এতিয়া মানে জন ভাই আমাৰ ঘৰত আহিল এনেকৈ তো গাইছ আমি মানে ভাত খালোঁ ভাত খাই আহি মানে এইফালে জন ভাই পাঠান মুভি চাই আছে এনেকৈ চাব পাৰে তো পূৰা বিচনাত বহি মানে বিহু নাই দেই চৰি ঘুমাই পূৰা এনেকৈ চাই আছে বঢ়িয়াকৈ তো মই পাঠান মুভিখন আগতে চাইছোঁ তো গাইছ মানে এতিয়া মানে গা ধুব যাওঁ দুপৰীয়া হৈ গ'ল মানে মই আগতে ভাত খাই ল'লোঁ ভাত খাই পেলাই মানে এতিয়া গা ধুব যাম জন ভাই ৰুমত আছে দুটাও ভাত খাই ল'লোঁ এতিয়া মানে এইফালে যাব লাগিল আৰু মানে কি ক'ম আৰু ঠাণ্ডা বেছিকৈ দিয়া নাই তো গা ধুই ল'ব থাকে তো গাইছ এতিয়া মানে ইভিনিং টাইম হৈ গ'ল এতিয়া মানে জন ভাইক মই থ'বলৈ ওলাই আহিলোঁ ইয়াতে বঢ়িয়াকৈ তো মানে জন ভাইক মাতি আছে দোকানত সিহঁতৰ দোকানত থাকিবলৈ তো গাইছ জন ভাইক থৈ আহি মানে এতিয়া মানে এইফালে পথাৰ দেখি আহিলোঁ মানে সূৰ্যটো অলপ ডুব গ'ল এতিয়া মানে এইফালে চন্দ্ৰ ওলাই আছে মানে ওলাই আছে আগৰ পৰাই মই এতিয়া চালোঁ চাহি মানে এতিয়া মানে গাইছ এইফালে আমাৰ পূৰা ঘৰৰ কাষত লাইটটো জ্বলাই দিলে আৰু এইফালে মানে আমাৰ ঘৰৰ গৰুবিলাক আনিলে গৰু আনি এইফালে বান্ধি থ'লে তো আৰু ইফালে চৰাইবিলাকে মানে আধাৰ খাই আছে ইফালে আৰু ধান দিছে আৰু ইফালে চাউল তো মানে গাইছ মায়ক থেংক ইউ বুলি ক'ব লাগিব তো মৰমৰ পুতাক মই না সেইকাৰণে মানে কি বুলি কয় মানে আংঠি এটা মানে বনাই লৈ আহিলে যি ৰূপাৰ আংঠি কি মজাকৈ জিলিকি আছে দেই কি ধুনীয়া থেংক ইউ মম এনেকৈ আৰু এতিয়া মানে তো গাইছ আংঠিটো মানে এনেকৈ পিন্ধি ল'লোঁ এইটো আঙুলিত পিন্ধি ল'লোঁ তো গাইছ মানে ভিডিঅ'টো মানে এনে থুলমূলকৈ বনালোঁ মানে কি কৰিলোঁ কি কৰা নাই কৈ দেখাই দিলোঁ আপোনালোকক যদি ভিডিঅ' চাই ভাল লাগিছে এটা কৈ লাইক এটা কৈ কমেণ্ট এটা কৈ শ্বেয়াৰ কৰি দিব সকলোৱে আৰু এটা কথা দেই একদম ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব যাতে আপোনালোকে ছাপৰ্ট কৰি থাকিলে ছাবস্ক্ৰাইব কৰি থাকিলে মই ওপৰলৈ আগবাঢ়ি যাই থাকিব পাৰিম তো গাইছ নেক্সট লগত লগ পাই আছোঁ আজিৰ কাৰণে টাটা বাই বাই জয় অসম লাভ ইউ গাইজ